বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কেতিয়াবা ইমাজিন কৰেনে আমাৰ এই সুন্দৰ পৃথিৱীখন যে এটা সময়ত ধ্বংস হৈ যাব? এইটো মই কোৱা নাই, এইটো মহাভাৰত গ্ৰন্থত উল্লেখ আছে, যিটো কথা স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৈছিল। আমি সকলোৱে জানো যে আমি যিটো সময়ত বৰ্তমান আছোঁ সেইটো সময় কালখণ্ডৰ চতুৰ্থ যুগ কলিযুগ চলি আছে, যাক 4 যুগৰ ভিতৰত সকলোতকৈ শ্ৰাপিত যুগ হিচাপে জনা যায়। কলিযুগ যেতিয়া চৰমসীমাত থাকিব তেতিয়া লাহে লাহে ধৰ্মৰ নাম মাত্ৰও নোহোৱা হ'ব। চাৰিওফালে কেৱল অধৰ্মৰ গুণগান চলিব। যেতিয়া ধৰ্মৰ 1% নোহোৱা হ'ব তেতিয়া ভগৱান বিষ্ণুৱে কল্কী ৰূপত পৃথিৱীলৈ আহিব আৰু অধৰ্মবোৰ নোহোৱা কৰি পুনৰ ধৰ্মৰ স্থাপন কৰিব। বন্ধু বান্ধৱীসকল, আমি আজি জানিম মহাভাৰত মানে দ্বাপৰ যুগত ভগৱান বিষ্ণুৱে কলিযুগৰ বিষয়ে কোৱা কথা, যিটো কথা বৰ্তমান সময়ত সংঘটিত হৈ আছে। তো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। তো বন্ধু বান্ধৱীসকল, মহাভাৰত কেৱল হিন্দুসকলৰে গ্ৰন্থ নহয়। মহাভাৰতত সম্পূৰ্ণ সৃষ্টিৰ কথা উল্লেখ আছে। মহাভাৰত গ্ৰন্থৰ পৰা জীৱই জীৱনৰ সকলো জ্ঞান প্ৰাপ্ত কৰিব পাৰে। কলিযুগত সংঘটিত হ'বলগীয়া কথাবোৰ বা হৈ থকা কথাবোৰ যিটো সময়ত ভগৱান শ্ৰীকৃষ্ণই কৈছিল, সেইটো সময় হ'ল পাশা খেলত সকলো হাৰি যেতিয়া 5 পাণ্ডৱ বনবাস খাটিবলগীয়া হৈছিল, তেতিয়া বনবাস যোৱাৰ সময়ত পাণ্ডৱে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল, হে বাসুদেৱ, পাশা খেলত সকলো হাৰি এতিয়া আমি 5 ভাই দ্ৰৌপদীৰ লগত বনলৈ ওলাইছোঁ, কিন্তু আমাৰ মনত এটা প্ৰশ্ন উদয় হৈছে, কৃপা কৰি আপুনি সেই প্ৰশ্নৰ উত্তৰ দিব পাৰিব নেকি? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, কোৱা, কি জানিব বিচাৰিছা তোমালোকে? সেইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে যে তোমালোকে মোক কি প্ৰশ্ন সুধিবা। তেতিয়া যুধিষ্ঠিৰে ক'লে যে হে বাসুদেৱ, দ্বাপৰ যুগ শেষ হ'ব হৈছে আৰু এই দ্বাপৰ যুগ শেষ হোৱাৰ পাছতেই আহিবলগীয়া কলিযুগ কেনেকুৱা হ'ব, কি কি সংঘটিত হ'ব আৰু কলিযুগৰ মানুহবোৰ কেনেকুৱা হ'ব প্ৰভু? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, তোমালোকে প্ৰথমে বনলৈ যোৱা আৰু তাত যিবোৰ দেখা মোক আহি ক'বাহি আৰু মই তেতিয়াহে তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিম। শ্ৰীকৃষ্ণৰ কথামতে 5 পাণ্ডৱ বনলৈ গ'ল আৰু বনত গৈ যিবোৰ ঘটনা 5 পাণ্ডৱে দেখিলে সেয়া দেখি আচৰিত হৈ গ'ল আৰু সকলো ঘূৰি আহি শ্ৰীকৃষ্ণক বিস্তাৰপূৰ্বক এটা এটাকৈ ক'বলৈ ল'লে। প্ৰথম যুধিষ্ঠিৰে ক'লে, হে বাসুদেৱ, আমি বন পাই বেলেগ বেলেগ ঠাইত ঘূৰিব ল'লোঁ। তেতিয়া অলপ গৈ মই বৰ আচৰিত দৃশ্য দেখিলোঁ। এটা হাতী যাৰ 2ডাল শুঁৰ আছে। তাৰ পাছত অৰ্জুনে ক'লে, হে বাসুদেৱ, মই এটা চৰাই দেখিলোঁ যাৰ পাখিত বেদৰ ৰচনা লিখা আছে, কিন্তু চৰাইটোৱে মৰি থকা জন্তুৰ মাংস খাই আছিল। অৰ্জুনৰ পাছত ভীমে ক'লে যে হে বাসুদেৱ, মই এজনী গৰু দেখিলোঁ, তাই এটা পোৱালি জন্ম দিছে আৰু জন্ম দিয়ে তাই পোৱালিটোক ইমানেই চেলেকিছে যে পোৱালিটো তেজেৰে লুটপুট হৈ গৈছে। প্ৰভু, এজনী মাকে নিজৰ পুত্ৰৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰে? তাৰ পাছত সহদেৱে ক'লে যে হে বাসুদেৱ, মই একে ঠাইতে 5-6টামান নাদ দেখিলোঁ। চাৰিওফালৰ নাদত পানী আছে, কিন্তু মাজৰ নাদটোত খালী আছে। একে ঠাইতে থকা বাকী নাদবোৰত পানী আছে, কিন্তু মাজৰ নাদটো খালী, এনেকুৱা কেনেকৈ হ'ব পাৰে প্ৰভু? সহদেৱৰ পাছত নকুলে ক'লে, হে বাসুদেৱ, মই দেখিলোঁ পাহাৰৰ পৰা এটা বিশাল শিল তললৈ বাগৰি আহিছে। ডাঙৰ ডাঙৰ গছেও তাক ৰখাব পৰা নাই, কিন্তু অকণমানি সৰু পুলি এটাত লাগি প্ৰকাণ্ড শিলটো ৰৈ গ'ল। এইটো দৃশ্য দেখি মই বৰ আচৰিত হ'লোঁ প্ৰভু। নকুলে কোৱাৰ পাছতেই যুধিষ্ঠিৰে ক'লে, হে বাসুদেৱ, আমি আপোনাৰ কথামতে বনত গৈ যিবোৰ দেখিলোঁ সকলো আপোনাক ক'লোঁ। প্ৰভু, কৃপা কৰি ইয়াৰ অৰ্থ আমাক বুজাই দিয়ক। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে হে ধৰ্মৰাজ, তুমি যে ক'লা তুমি 2ডাল শুঁৰ থকা হাতী দেখা পাইছিলা বুলি, ইয়াৰ অৰ্থ হ'ল কলিযুগত এনেকুৱা মানুহৰ ৰাজত্ব হ'ব যি মুখত এষাৰ ক'ব কিন্তু কামত এটা কৰিব, ক'ব এটা
কৰিব এটা। কলিযুগত ৰাজত্ব কৰাগৰাকীৰ কাৰণে সাধাৰণ মানুহৰ একো অৰ্থই নাথাকিব। তেওঁ কেৱল ৰাজত্ব কৰিবলৈহে চাব। তাৰ পাছত শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হে অৰ্জুন, তুমি যে ক'লা এটা চৰাইৰ পাখিত বেদৰ ৰচনা লিখা আছে, কিন্তু চৰাইটোৱে মৰা জন্তুৰ মাংস খাইছে। তেনেদৰে কলিযুগত এনেকুৱা মানুহ থাকিব যাক সকলোৱে জ্ঞানী হিচাপে জানিব, কিন্তু তেওঁৰ আচাৰ ব্যৱহাৰ অভদ্ৰ আৰু ভয়ানক হ'ব। কলিযুগত দেখাত সহজ সৰল মানুহটো বহুত হ'ব, কিন্তু তেওঁলোকে অকল কোনোবা মৰিলে তেওঁৰ সম্পত্তিখিনি কেনেকৈ পাব পাৰি সেইটোহে ভাবিব। মানে কলিযুগৰ মানুহ অকল ধন সম্পত্তিৰ লোভী হ'ব, লাগিলে তেওঁৰ ওচৰত হাজাৰ জ্ঞান হওক। হে অৰ্জুন, কলিযুগত ৰাজনীতি কৰা মানুহে অকল এইটো চিন্তাত থাকিব যে কেনেকৈ সন্মুখৰ মানুহজনক উচ্চ পদৰ পৰা নমাই নিজে বহিব পাৰে। কলিযুগত সৰহভাগ মানুহে অকল দুচিন্তাহে কৰিব, তাৰ ভিতৰত কোনোবা এজনহে সৎ চিন্তা কৰিব। অৰ্জুনৰ পাছত শ্ৰীকৃষ্ণই ভীমক ক'লে, হে গদাধাৰী, তুমি যে ক'লা এজনী গৰুৱে নিজৰ জন্ম দিয়া পোৱালিটো চেলেকি তেজেৰে লুটপুট কৰি দিছে, ইয়াৰ অৰ্থ হ'ল কলিযুগত মাকে নিজৰ ল'ৰা ছোৱালীক ইমানেই মৰম চেনেহ কৰিব যে ল'ৰা ছোৱালীৰ নিজস্বতা নোহোৱা হ'ব, যাৰ ফলত ল'ৰা ছোৱালী মোহ মায়াত পৰি বেয়া হ'বলৈ ল'ব। যদি বেলেগৰ ল'ৰাই সাধু হয় তেতিয়া সকলোৱে জয় জয় কৰিব, কিন্তু নিজৰ ল'ৰা সাধু হ'লে কান্দি কাটি পাগল হ'ব। অধিক মৰম চেনেহে ল'ৰা ছোৱালী ঘৰতে বন্ধ কৰি থ'ব, যাৰ ফলত সিহঁতে ভাল হোৱাৰ বিপৰীতে বেয়াহে হ'ব। ভীমে যেতিয়া সকলো কথা বুজি পালে, তাৰ পাছত শ্ৰীকৃষ্ণই সহদেৱক ক'লে, সহদেৱ, তুমি যে দেখিলা ৫-৬টা নাদ আছে, চাৰিওফালৰ নাদত পানী, কিন্তু মাজৰ নাদটোত পানী নাই। মানে ইয়াৰ অৰ্থ হ'ল কলিযুগত মানুহে ল'ৰা ছোৱালীৰ বিয়া সবাহ জন্মদিন উৎসৱ পাৰ্বণত পইচা খৰচ কৰিব, অজস্ৰ টকা পইচা ব্যৰ্থতাত বৰবাদ কৰিব, কিন্তু ওচৰতে যদি কোনোবা ভোকত আছে তাক এমুঠি ভাতৰ বাবে সুধিবলৈও তেওঁলোকৰ ওচৰত সময় নোলাব, লাগিলে যিমানেই আপোনেই নহওক। ইয়াৰ উপৰিও কলিযুগত মানুহে মদ মাংস জুৱা সৌন্দৰ্যতা বঢ়োৱা এই কামত পইচা বৰবাদ কৰিব, কিন্তু কোনোবাই ভোকত কান্দি থাকিলেও সহায়ৰ হাত আগ নবঢ়াব। হে সহদেৱ, কলিযুগত ধান চাউলটো হ'ব, কিন্তু মানুহ ভোকত মৰিব। ধনী মানুহে ব্যৰ্থ টকা পইচা খৰচ কৰিব, এনজয় কৰিব, কিন্তু ওচৰতে কোনোবা খাবলৈ নাপাই মৰিব। তাৰ পাছত শ্ৰীকৃষ্ণই নকুলক ক'লে, নকুল, তুমি যে ক'লা পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল নামি আহিছে, কিন্তু তাক ডাঙৰ ডাঙৰ গছেও ৰখাব পৰা নাই, কিন্তু এজোপা সৰু গছত লাগিয়ে শিলটো ৰৈ গ'ল। তেনেদৰে কলিযুগত মানুহৰ মন দুশ্চিন্তা হ'ব, মানুহ ইমানেই তললৈ নামি যাব যে ধন টকা পইচাই তেওঁলোকক কেতিয়াও ধৰি ৰাখিব নোৱাৰে, কিন্তু অকণমান ভগৱানৰ চিন্তাই মানুহৰ জীৱন সফল কৰি তুলিব। অৰ্থাৎ যি মানুহে এই কলিযুগৰ দিনত অধৰ্ম কৰিব এৰি দিব, যদি হৰি নাম লয় বা ভগৱানক পূজে, তেতিয়াহে তেওঁৰ জীৱন সফল হ'ব আৰু মৃত্যুৰ পাছত মুক্তি লাভ কৰিব। বন্ধু বান্ধৱীসকল, শ্ৰীকৃষ্ণই কোৱা প্ৰতিটো কথাই বৰ্তমান সময়ত সংঘটিত হৈ আছে। ইয়াৰ ওপৰত আপোনালোকৰ মতামত কমেণ্ট কৰি জনাবচোন। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে।